বহু উন্নত আৰু ভূমিকম্প প্ৰবণ দেশে উন্নত প্ৰযুক্তি আৰু ভূকম্পন অনুকূল নিৰ্মাণ তথা পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে ইয়াৰ প্ৰভাৱ বহু পৰিমাণে প্ৰশমিত কৰিবলৈ সক্ষম হৈছে। কিন্তু অসম বা ভাৰতত সেয়া কিমান পৰিকল্পিত তাক নিশ্চয়তাৰে ক'ব নোৱাৰি। অসমৰ সৈতে 1950 চনৰ বৰ ভূঁইকঁপ এক পাহৰিব নোৱাৰা অভিজ্ঞতা হিচাপে চিহ্নিত হৈছে। এই ভূঁইকঁপে অসমৰ ভৌগোলিক গাঁথনি তথা ইয়াৰ চৰিত্ৰ স্থায়ীভাৱে সলনি কৰা বুলি বিভিন্ন সময়ত কোৱা হয়। এই স্মৃতি এতিয়া কিছু ঢুৱলি-কুঁৱলী হৈ থাকিলেও এতিয়া নতুন এক উদ্বেগৰ ইংগিত পোৱা গৈছে। অসমত 1950 ভূঁইকঁপৰ দৰেই ডাঙৰ ভূঁইকঁপ অহাৰো আশংকাৰ কথা প্ৰকাশ কৰিছে গৱেষকে। ইয়াক পূৰ্বানুমান বুলি ক'ব নোৱাৰি যদিও ই একেবাৰে অমূলক ধাৰণা বুলি ওলাই দিব নোৱাৰি, কাৰণ ইয়াৰ আঁৰত আছে গভীৰ গৱেষণা। ইষ্টাৰ্ণ হিমালয়ান আৰু ইণ্ডো বাৰ্মা ৰেঞ্জৰ ভাৰতীয় ভূগৰ্ভীয় প্লেট জটিল বৈৱৰ্তিক গতিবেঢ়া কৰিছে, যাৰ ফলত ভৱিষ্যতৰ দিনবোৰত ভূমিকম্পৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। তেওঁলোকৰ গৱেষণাত প্ৰকাশ পাইছে 1950 চনত অসমত হোৱা বৰ ভূঁইকঁপ এখন দুই প্লেটৰ মাজত হোৱা ঘৰ্ষণৰ ফলত হৈছিল। এই ঘৰ্ষণ বা সংঘৰ্ষই পূব হিমালয় অঞ্চলৰ ইণ্ডো বাৰ্মা ৰেঞ্জ আৰু ক্ৰিষ্টেল ৱাৰ্ণছত গুৰুতৰ ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে। ভাৰতীয় প্লেটৰ উত্তৰ-পূবীয় অংশত ভূকম্পীয় দিশৰ পৰা সক্ৰিয় হৈ আছে আৰু ই 40 কিলোমিটাৰ গভীৰ। আনহাতে ইণ্ডো বাৰ্মা ৰেঞ্জত এই ভূকম্পীয় সক্ৰিয়তা 200 কিলোমিটাৰ গভীৰ বুলি ধৰা পৰিছে। টেকটন'ফিজিক্স জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত গৱেষকসকলে দাবী কৰিছে যে ভূকম্পীয় গঠনত হোৱা জটিল বৈৱৰ্তিক গতিৰ বাবে 1950 চনত অসমৰ বৰ ভূঁইকঁপ সৃষ্টি হৈছিল। এই বৰ ভূঁইকঁপৰ ৰিখটাৰ স্কেলত আছিল 8.6। ভাৰত-চীন সীমান্ত আৰু অৰুণাচল মিচিমি পৰ্বতত সৃষ্টি হোৱা এই ভূঁইকঁপ এতিয়ালৈ নথিভুক্ত হোৱা এই অঞ্চলত সৰ্ববৃহৎ ভূঁইকঁপ বুলি চিহ্নিত হৈছে। উল্লেখ্য যে ভূকম্পীয় ভিজনৰ অধীনৰ পৰা অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূকম্পীয় দিশৰ পৰা অতি সক্ৰিয় অঞ্চল বুলি গণ্য কৰা হৈ আহিছে। এই অঞ্চলটোত সদায় বৃহৎ ভূমিকম্প হোৱাৰ আশংকা কৰি অহা হৈছে। ইফালে এই প্ৰতিবেদন সন্দৰ্ভত বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে 1950 চনৰ ভূমিকম্পৰ পাছত উজনি অসম আৰু মিচিমি ব্লকৰ মাজত কোনো অতিকায় ভূমিকম্পৰ সৃষ্টি হোৱা নাই। এই অঞ্চলটোক ছেইচমিক গেপ অঞ্চল বুলি চিহ্নিত কৰা হৈছে। পূৰ্বৰ এক অধ্যয়নত ইয়াক মিচিমি থ্ৰাষ্ট বা এণ্ট্ৰি লকড জ'ন বুলি চিহ্নিত কৰা হৈছে, যিটোৱে ভৱিষ্যতে বৃহৎ ভূমিকম্পৰ সৃষ্টি কৰাৰ আশংকাক জীৱিত কৰি তুলিছে। ৱাডিয়া ইনষ্টিটিউট অৱ হিমালয়ান জিঅ'লজিৰ গৱেষকসকলে এই অধ্যয়নত লোহিত উপত্যকা আৰু অৰুণাচল হিমালয়ৰ চিয়াং উইণ্ডৰ 8টা ষ্টেচনৰ তথ্য ব্যৱহাৰ কৰিছিল। তেওঁলোকে এক বিশেষ পদ্ধতিত এই অঞ্চলৰ ভূমিকম্পৰ আশংকাৰ তথ্য প্ৰকাশ কৰি দেখুৱাইছিল। অধ্যয়নটোত IBR অঞ্চলত ডাঙৰ ভূমিকম্পৰ আশংকাৰ কথা স্পষ্টকৈ কোৱা হৈছে। এটা কথা ঠিক যে 50ৰ বৰ ভূমিকম্পৰ সমান ডাঙৰ ভূমিকম্পে অসম বা উত্তৰ-পূবক জোকাৰিবলৈ হ'লে এইবাৰ তাৰ ফলত হ'ব পৰা ক্ষতিৰ পৰিমাণ অতি ব্যাপক হোৱাৰ আশংকা লৈ কৰিব নোৱাৰি। শেহতীয়াকৈ প্ৰযুক্তিগত উন্নয়ন আৰু তথাকথিত প্ৰগতিয়ে আমাৰ সন্মুখত বহু বিপদ চপাই আনিছে। বিভিন্ন ডাঙৰ ডাঙৰ নদীবান্ধ, ডাঙৰ অট্টালিকা, পৰিকল্পিত নগৰ নিৰ্মাণ